बोल देते पहले बाकी এখনৰ নাম এনে কি রাহুল দাস মানে তাতে থাকে রাহুল দাস হরিসিংহাট থাকে হৰিচিঙাত থাকে মানে কি শুনিছিলে আপোনালোকে বোমা ফটা বুলি গ্ৰেনেড ফটা বুলি শুনা পাইছোঁ হয় বাছ সেইখিনিও শুনা পাইছোঁ বেছি খবৰ দিয়া নাই মই তাৰমানে অলপ নাৰ্ভাছ হৈ যাওঁ আপোনাৰ কোন হয় মোৰ সৰু দাদা ডাঙৰ ল'ৰা ৰঙা ফুটা বুলিয়ে কৈছে বাকী ইয়াৰ অলপ বেছি জখম হোৱা বুলি কৈছে দাদাৰ ল'ৰা এইখিনিয়ে মই গম পাইছোঁ গম পাই আহিছোঁ আৰু তেওঁ ক'ত গৈ আছিলে তেওঁ দাদাৰ ল'ৰা ক'ত গৈছিল মই নাজানো তাৰমানে ৰঙিয়াত যোৱা বুলি এনে গম পাইছোঁ কামৰ কাৰণে বাকী তেনেকুৱাকৈ গম পোৱা নাই দাবাতো থকা বুলি শুনা পাইছোঁ মোক ভণ্টিয়ে খবৰ কৰিলে যে এনেকুৱা হৈছে ঠিক আছে সি ৰঙিয়াৰ পৰা আহিছিলে মানে গৈহে আছিলে ৰঙিয়াৰ পৰা আহিছিলে তাৰমানে 7টা বজাত ঘৰলৈ আহিছিলে তেতিয়া